নগাঁৱৰ জিনিয়াছ একাডেমীত 17 আৰু 18 নৱেম্বৰত আয়োজিত নৱাগত আদৰণি সভাৰ সফল সমাপ্তি। নগাঁও চহৰৰ চলচলিত অৱস্থিত ব্যক্তিগত খণ্ডৰ এক অগ্ৰণী শিক্ষানুষ্ঠান জিনিয়াছ একাডেমীয়ে প্ৰতি বছৰৰ দৰে এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ আয়োজন কৰে আদৰণি সভাৰ। এইবেলি প্ৰথম দিনাৰ কাৰ্যসূচী মতে পুৱাই বিদ্যালয়ত পতাকা উত্তোলন কৰি পিছলৈ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। পুৰণি ছাত্ৰ ছাত্ৰীৰ চিনাকি পৰিচয় হোৱাৰ লগতে গীতে মাতেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰে। দ্বিতীয় দিনা মুকলি সভাৰ আয়োজন কৰা হয়। সমাজকৰ্মী আব্দুল মতিন চৌধুৰীয়ে সভাপতিত্ব কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ আব্দুল মোতালিব, ফজলুল হক চৌধুৰী, আসলাম চৌধুৰী, যুৱ নেতা আবু ইউছুফ, ৰায়হানুদ্দিন, শংকৰ আজান বিদ্যাপীঠৰ অধ্যক্ষ আব্দুল ৰহিমৰ লগতে হৈবৰগাঁও প্ৰেছ ক্লাবৰ সাংবাদিক আৰু জ্ঞানপীঠ বিদ্যালয়, নগাঁও মাৰ্কাছ একাডেমী আৰু জিনিয়াছ একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। মুকলি সভাত সাৱলীল তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ আব্দুল মোতালিবে। নমস্কাৰ, মই জিনিয়াছ একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ মুজাকিৰ হুছেইন। আমাৰ নৱাগত আদৰণি সভা সাংস্কৃতিক অনুষ্ঠান যোৱাকালি 17 তাৰিখ আমাৰ প্ৰথম কাৰ্যসূচী আছিলে আমাৰ ফ্লেগ হোষ্টিং, বৃক্ষৰোপণ। তাৰপিছত আমি সাংস্কৃতিক শোভাযাত্ৰা কৰিলোঁ। কৰি আহি পিছত ল'ৰা ছোৱালীৰ দ্বাৰা নৃত্য, গীত, নাটক দিনজোৰা কাৰ্যসূচী সন্ধিয়ালৈকে চলিলে। আজি আমাৰ আৰু পুৰণি ছাত্ৰ ছাত্ৰী চিনাকি পৰ্ব হ'ল। আজি ৰাতিপুৱাৰ পৰা আমাৰ 10 বজাৰ পৰা মুকলি সভা আমি আয়োজন কৰিছিলোঁ আৰু সেই মুকলি সভা গৰ্জিয়াছলি হৈ গ'ল। এতিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান চলি আছে। আমি সন্ধিয়া 7 বজালৈকে সাংস্কৃতিক অনুষ্ঠান চলিব আৰু আমি এইখন মঞ্চৰ পৰাই আমাৰ লাষ্ট ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে, এইচ এছ পৰীক্ষাত যিসকল, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত যিসকল সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে, তেওঁলোকক আমি এইখন মঞ্চৰ পৰাই তেওঁলোকক মানপত্ৰ, ফুলাম গামোচাৰে আমি আদৰণি জনাইছোঁ আৰু তেওঁলোকক অনুপ্ৰেৰণা যোগাইছোঁ যাতে তেওঁলোকে তেওঁলোকৰ জীৱন বাটত যাতে আগুৱাই যাওক, দেশৰ এজন সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, সমাজৰ কাৰণে সমাজৰ এজন আদৰ্শৰ ব্যক্তি হ'ব পাৰে। তাৰে আশীৰ্বাদ আমি এইখন সভাৰ মঞ্চৰ পৰাই তেওঁলোকক আশীৰ্বাদ কৰিছোঁ। হয়, আৰু এজন আজি বক্তা হিচাপে আছিল আপোনাৰ আব্দুল মোতালিব, তেওঁ ৰিচাৰ্চ স্কলাৰ গুৱাহাটী ইউনিভাৰ্চিটি। খুব ধুনীয়া সাৰুৱা ভাষণ দিছে, ছাত্ৰ ছাত্ৰীক উদ্বুদ্ধ কৰিছে। এৰাবিক বিভাগৰ এজন প্ৰবক্তা আমাৰ মাজত উপস্থিত আছিলে। তেখেতৰ ভাষণ শুনি মোৰ নিজৰো চকু পানী ওলাই আহিছে। হয়, এনেকুৱা সাৰুৱা ভাষণ দিছে, পিতৃ মাতৃক লৈ পেলাই সামাজিক দিশত হওক, তেখেতৰ বাল্য জীৱনী হওক, গোটেইখিনি কথা তেওঁ বিৱৰি কৈছে। আজি তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ PhD স্কলাৰ, তেওঁ PhD কৰি আছে আৰু APSC তেওঁ ইতিমধ্যে ক্ৰেক কৰিলে। এতিয়া ভাইভাটোৱে বাকী আছে। গতিকে যদি ভাইভা ক্লিয়াৰ হয়, তেওঁ হয়তো কালি পৰহি আমাৰ প্ৰশাসনিক বিষয়া হিচাপে আমাৰ মাজত উপস্থিত থাকিব। হয়, আৰু আমাৰ মাজত উপস্থিত আছিলে শংকৰ আজান বিদ্যাপীঠৰ অধ্যক্ষ আব্দুল ৰহিম ডাঙৰীয়া চাহাব, আৰু আমাৰ এইখন আজি সভাৰ সভাপতিত্ব কৰিছে আমাৰ আলহাজ আব্দুল মতিন চৌধুৰী। এইখন অঞ্চলৰে বিশিষ্ট সমাজ সেৱক, বয়োজ্যেষ্ঠ লোক। তেখেতেও সাৰুৱা ভাষণ ৰাখিছে। মই নিজেও ভাষণ ৰাখিছোঁ। আমাৰ ডাইৰেক্টৰ ছাৰ মহম্মদ জাকাৰিয়া ছাৰ, তেখেতেও ল'ৰা ছোৱালীক উদ্দেশ্য কৰি ভাষণ ৰাখিছে। গতিকে প্ৰগ্ৰামটো আমি এতিয়ালৈকে যিখিনি হৈছে আমাৰ সম্পূৰ্ণৰূপে আমি ছাকচেছ। আমি 2016 চনত মমেণ্টাম এডুকেশ্যন নামেৰে প্ৰতিষ্ঠিত হৈছিলে কলেজখন, কিন্তু কিছুমান ক্ষেত্ৰত কিছুমান অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে আমি নামটো ক্ৰমান্বয়ে চেঞ্জ কৰিছোঁ। চেঞ্জ কৰি পেলাই আমি জিনিয়াছ একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল নামেৰে নামাকৰণ কৰি আমি এইবাৰ যিটো এডমিশ্যন প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ বা কৰিছিলোঁ, এইটো আমি গোটেইখিনি জিনিয়াছ একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নামতহে কৰিছোঁ। হয়, এতিয়াৰ পৰা জিনিয়াছ একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল বুলিয়ে পৰিচিত হ'ব। পুৰণি নাম মমেণ্টাম এডুকেশ্যন চিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এতিয়া অফিচিয়েলি আমাৰ চেঞ্জ হৈ গ'ল। সেইকাৰণে আমি ইমান দিন বেনাৰটো অনা নাই। অফিচিয়েলি চেঞ্জ হৈছে, গতিকে আমি বেনাৰটো আনিম। নমস্কাৰ, মই জিনিয়াছ একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ মেনেজিং ডাইৰেক্টৰ মহম্মদ জাকাৰিয়া। আগতে যিটো কলেজৰ নাম মমেণ্টাম এডুকেশ্যন চিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছিলে, বৰ্তমান আমি কিছুমান অফিচিয়েল হওক অসুবিধাৰ কাৰণে আমি ইয়াৰ নাম পৰিৱৰ্তন কৰিব লগা হ'ল জিনিয়াছ একাডেমী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল হিচাপে। কিন্তু আমাৰ কেম্পাছ হওক বা ষ্টাফ হওক গোটেইখিনি মমেণ্টামৰে হয়।
জাষ্ট আমি নামটোহে পৰিৱৰ্তন কৰিব লগা হৈছে ধৰক ডাইচৰ সুবিধাৰ কাৰণে বা কাউন্সিলৰ পাৰ্মিশ্যনৰ কাৰণে সেইখিনিৰ কাৰণে আমি নাম সলনি কৰিছোঁ আমি লাহে লাহে নামটো সলনি কৰি গৈ আমি যোৱা কেইদিনমান আগতে আমাৰ পাৰ্মিশ্যন কমপ্লিট কৰি এতিয়া আমি অফিচিয়েলি হওক বা আমাৰ ফিজিকেলি হওক আমাৰ নামটো পৰিৱৰ্তন কৰি আমি জিনিয়াছ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী নাম হিচাপে পৰিৱৰ্তন কৰিছোঁ আৰু যি কি নহওক আজি যোৱা কালিৰ পৰা আমাৰ দুদিনীয়া কাৰ্যসূচীৰে যিটো ফ্ৰেছাৰ্ছ ছ'চিয়েল আৰু ফেলিচিটেশ্যন প্ৰগ্ৰাম হৈ আছিলে আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ ফেলিচিটেশ্যন আৰু কালচাৰেল প্ৰগ্ৰাম হৈ আছে ফেলিচিটেশ্যন আমাৰ ধৰক যোৱা বছৰ 2024 চন বৰ্ষত হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা প্ৰায় গোটেইখিনি ষ্টুডেণ্টকে আমি সম্বৰ্ধনা জনালোঁ এখন মানপত্ৰ আৰু গামোচাৰে ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ ইয়াত আমাৰ যিকেইজন মুখ্য ব্যক্তি আছিলে আব্দুল মুতালিব তেখেত এজন APSC এছপিৰেণ্ট ৰাষ্ট্ৰীয় সাহিত্য একাডেমী বঁটা পোৱা এজন ব্যক্তি গতিকে মই ভাবোঁ আজি যিটো প্ৰগ্ৰাম হৈছে সেইটো প্ৰগ্ৰাম ছাত্ৰ ছাত্ৰীৰ কাৰণে আব্দুল মুতালিব চাহাবে দিয়া ভাষণ শুনি বহুতখিনি উপকৃত হ'ব আৰু আমাৰ মাজত আছিলে বহুতকেইজন গণ্যমান্য ব্যক্তি চবৰে ভাষণ ভাল ষ্টুডেণ্ট মটিভেটেড আৰু জিনিয়াছ একাডেমীত এটা বস্তু আপুনি পাব ষ্টুডেণ্টৰ মটিভেট ষ্টুডেণ্টখিনিৰ ফিউচাৰৰ যিখিনি প্ৰগ্ৰেছ সেইখিনিৰ কাৰণে আমি চবতকৈ বেছি গুৰুত্ব দিওঁ লিখা পঢ়াই হওক এক্সট্ৰা কাৰিকুলাৰেই হওক গোটেইখিনিত আমি গুৰুত্ব দিওঁ আৰু ইনশাল্লাহ আমি ছাকচেছ হ'ব পাৰিছোঁ এইখিনি লৈ আমি যোৱা কেইবছৰ ধৰি আমি বহুত কেইজন ভাল ষ্টুডেণ্ট আমাৰ মাজৰ পৰা ওলাই গৈছে হয়তো নিজৰ ফিল্ডত চবেই ছাকচেছ হৈ আছে বা কোনোবাই হৈ গৈ আছে কোনোবাই ভাল প্ৰফেশ্যনত লাগি আছে গতিকে মই ভাবোঁ এজন শিক্ষক হিচাপে আমাৰ অনুষ্ঠানৰ শিক্ষয়িত্ৰীসকলে চবেই এইটো লৈ চবেই আনন্দিত সন্তুষ্ট গতিকে এইখিনিয়ে আমাৰ আছিলে মানে দুদিনীয়া প্ৰগ্ৰাম আৰু আজি এতিয়া আমাৰ যিটো কালচাৰেল প্ৰগ্ৰাম হৈ আছে কালচাৰেল প্ৰগ্ৰামত আশিক আছে ৰেম্পি দেৱ আছে যিটো তেজপুৰৰ পৰা গতিকে আমি দুয়োজনৰ গীত মাত শুনিম আৰম্ভ হৈছে কিন্তু নামাজৰ কাৰণে অলপ বিৰতি দিব লগা হ'ল গতিকে সেইখিনিও আমি ধৰ্মৰ পিনে চাব লাগিব গৈ আমি নামাজৰ কাৰণে বিৰতি দিব লগা হ'ল গতিকে এতিয়া আমাৰ আকৌ ষ্টাৰ্ট হ'ব আমি সন্ধিয়া 7 বজালৈকে চলাম গতিকে সকলোৰে সহযোগ ভাল পাইছোঁ ধন্যবাদ নমস্কাৰ এতিয়া অকণমান বেংগলী গীত এটা গাই আছোঁ তাৰপিছত আকৌ